এটা মেল আর ফিমেল সার্ভিসের ওখানে রিয়া হয়েছে না সার্ভিস বাচ্চা দিয়া 1.5 মাহ 2 মাহ হয়েছে 2 মাহ পাছতে হেৰি হৈছে গৰম হৈছে নহয় 1 মাহ পিছত হৈছে গৰম 1 মাহ পাছত এইকেইটা কিমান দিনৰ চানা এটা কিমান দিনৰ চানা এইকেইটা 22 দিন না 22 দিন ইটোৰ আৰু সেইটোৰ বাচ্চা এইবিলাক না কিমানটা আছে গোটেই মিলাই ফ্যামিলি 9টা 18টা আছিল 18টা দুটাই 9টাকে দিছে 9টাকে দিছে এতিয়া 9টা দিছে নতুন 3টা মাইকা 9টা 27টা গোটেই মিলাই দিয়া 27টা সেই মিলাই আৰু হিটাত কেইটা আছে এটা হেমচিয়া দুটা আছে এটা নতুনকে আনা ক'ৰ পৰা আনছা হেমচিয়াটা গাঁৱৰে মেল কেইটা আছে 8টা 8টা অলপমান 3টা মানে প্ৰত্যেকটা মেকাৰে 8টা 9টাৰ 4টা মেল 5টা ফিমেল আছে কেইটা 4টা মেল আৰু 5টা ফিমেল 9টাৰ গৈছে না আচ্ছা 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 এনে কি খোৱা আৰু খোৱাটো হ'ল দানা কিনা দানা জগলি আনা তাৰপিছত আৰু ঘৰতে প্ৰস্তুত কৰা হ'ল কচু এনেকৈ মিলাই খোৱা কবি কচু এইবিলাক কবি কচু আৰু মাজে মাজে কলপাত খাবা দিওঁ কলপাত এইটো বিৰাট ভাল বস্তু আচ্ছা হেৰি এই কি দানা খোৱা কিনা গডৰেজৰ মানে ইয়াকতো স্যার ফিমেল মেল কিটা খাসি কৰাবি না খাসি কৰা হোৱা নাই আচ্ছা খাসি কৰিম আমাৰ মানিকপুৰ হস্পিটালত আচ্ছা ভেটেনারি ট্রেনিং কৰি আছে না এথিনৰ লাগে এটা ট্রেনিং কৰা নাই এই ট্রেনিংৰ কাৰণে আহিছিলতো ভেটেনারিত ট্রেনিং কৰা নাই